everyone, welcome back. I love cooking and vlog. সকলোকে স্বাগতম জনাইছো I love cooking and vlog লৈ আৰু এটা নতুন ভিডিও লৈ আজি মোৰ লগত আছে মাও আৰম্ভ কৰি দিছে আৰু পৰখি ব্লগ দিয়া কালি দিয়া নাই আজি দিছো এয়া মা আজি হাই কৰি দিয়া আজি ইভিনিং ৰুটিন দিম ইভিনিং মানে আৰু এতিয়া 4টা বাজিলে ইভিনিং হৈছে 3:54 হৈছে আৰু পাপা নাই ঘৰত অকমান ওলাই গৈছে মা গাটো বৰ ভাল নহয় আৰু বতৰটো চাওক আজি ইমান ধুনীয়া পিছে ৰাতিপুৱা কিন্তু আজি বহুত বৰষুণ এতিয়াহে ভাল হৈছে আৰু চিটিয়ে চাওক দেখিছে চাকে এয়া টিটিয়ে আছে মা গাটো ভাল পাওক তেতিয়া দিব এতিয়া বতৰ চাওক মই আপোনালোকক পইচাৰে দেখুৱাম মায়ে ডেকৰেশ্যন কৰিছে এই তলটো দেখিছে চাগে এইটো মায়ে ডেকৰেশ্যন কৰিছে অ গুডু এফালে আহা হাই কৰি দেখে আহা আহিছে হাই কৰ তাই মোক খুলিব লাগিব হাই কৈ দিয়া হাই মই তো খুলি দিওঁ তুমি কোনফালে যোৱা বৌফালে যোৱা ভণ্টিৰ গাটো বেয়া হৈ আছিলে এতিয়া তাই ভাল পালেগে আৰু এতিয়া মা পাপাহে অকণমান গাটো বেয়া হৈ আছে মা শুই আছে আজি ৰেচিপি দিয়া নহ'বই চাগে আৰু মায়ে একদিন বহুত ধুনীয়া ধুনীয়া ৰেচিপি বনালে খালি শ্বুট কৰাহে নহ'লে মানে এনেকুৱা চয়াবিন সেইটো একেবাৰে পুৰা ৰঙাকৈ ভাজি দিছে অকণ ডেৰাই লৈ জ্বলা দি খাইছোঁ মানে কি ব্লগ কৰিম বুধু বৌ ওচৰলৈ গ'ল যিহেতু মা গাটো বিশেষ এটা ভাল নহয় ভিডিঅ'বোৰ দুদিনমান দেৰিকৈহে দিব এতিয়া ৰেচিপিকে দিব আৰু এইকেইদিন যোনকেইদিন মায়ে ব্লগ কৰিব নোৱাৰে গাটো যেতিয়ালৈকে বেয়া হৈ আছে যেতিয়া ভাল হ'ব তেতিয়াৰ পৰাই দিব আৰু মোৰ এটা চেনেল এটা আছে খালি মই চেনেলটো তেতিয়া দিব পৰা নাই যিহেতু মই সৰু হৈ আছোঁ পঢ়িবলৈও আছে মা চেনেলটোতে মই দি থাকিম আপোনালোকে চাব দেই মায়ে ৰেচিপি দিব ব্লগো দিব ইয়াত মই মানে আমি চব একদিনতে সত্ৰলৈ যোৱা কথা আছে গা চা ভাল হৈ লওক তেতিয়া আপোনালোককো লৈ যাম আউনীআটী সত্ৰ যাবানে মা কোন সত্ৰ যাবা আউনীআটীত যাব দেখুৱাম আপোনালোকক আৰু দেখুৱাম আৰু সেই সত্ৰাসটো কৰা হৈ থাকিলোঁ দক্ষিণপাতো যাব দক্ষিণপাত দুদিনমান পিছতে যাব আৰু আউনীআটী এইটো সোমবাৰ মানে যাবলৈ আছে আজি ৱেডনেছডে আজি বুধবাৰ হ'ল কালি বৃহস্পতি এইটো সোমবাৰ মানে যাবলৈ আছে গা চা ভাল হৈ লওক তেতিয়াহে যাম গাইজ আপোনালোকে এটা ভিডিঅ' দিওঁ মই সেইটো বহুত দিন হ'ল কৰি থোৱা খালি মই দিয়াই হোৱাই নাই মই নেমু চৰবত বনাইছিলোঁ কিমান টেষ্টি হৈছিলে নহয় আৰু সেইটো মই পাপাৰ কাৰণেহে বনাইছিলোঁ আৰু বলকচোন যাওঁ সেই ভিডিঅ'টোকে আপোনালোকে চাই লওক ইয়াৰ কাৰণে সামগ্ৰী লাগিব নেমু স্লাইচকৈ কাটি লৈছোঁ নিমখ
পদুনা পাত 3-4 খিলামান আৰু চেনি। প্ৰথমতে এটা গ্লাছত মই ইয়াতে নেমুৰ স্লাইচটো এপিচ চেপি লওঁ। মই ইয়াতে চেপি লৈছোঁ। আপোনালোকে যদি সৰহকৈ বনাইছে, মই যিহেতু 1 গ্লাছৰ কাৰণে বনাইছোঁ, মই এটা মানে এপিচ নেমুকে চেপিছোঁ। ইয়াৰ পিছত মই ইয়াত চেনি দিম, সোৱাদ অনুসৰি দিব আপোনালোকে। মই ইয়াৰ পিছত দিলোঁ, দি পেলাই ইয়াতে মই নিমখ দিম, নিমখো দিলোঁ যিহেতু মই এটা হাতে ধৰি আছিলোঁ। আৰু ইয়াতে নেমু এপিচ লৈ লৈছোঁ, ইয়াতে মই দি দিম দেখিবলৈ ধুনীয়া হোৱাৰ কাৰণে। আৰু এপিচ নেমু অকণমান কাটি লৈছোঁ, ছাইডটো অকণমান কাটি লৈছোঁ আমাৰ সজাবৰ কাৰণে। কাটি পেলাই নেমু মানে গ্লাছটোৰ ছাইডত আপোনালোকে সোমোৱাই দিব এনেকৈ। দেখিবলৈ খুব ধুনীয়া হয়। ইয়াৰ পিছত পানী দি খাব আপোনালোকে। আৰু ওপৰত মই অকণমান পদিনা পাত ছটিয়াই দিছোঁ। থেংক ইউ। আমাৰ হৈ গ'ল নেমু চৰবত। আপোনালোকে নিশ্চয় দেখিলে সেই ভিডিঅ'টো। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। মানে মই ভিডিঅ'টো ইমানতে সামৰোঁ। আজি সৰুকৈহে কৰি আছিলোঁ ভিডিঅ'টো। আৰু এতিয়া মাক দেখুৱাই দিওঁ, মা সামৰ্থ্য মাৰক আৰু মাহঁতে। মা বাবা কৈ দিয়া বাই বাই। ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। বাই বাই। আৰু মা গা ভাল হ'লে মায়ে বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিব, মানে ৰেচিপি ব্লগো দিব। দেন বাই বাই।